জালুকবাৰীৰ ৰাইজে গণতন্ত্ৰ ৰক্ষাৰ কাৰণে ভোট দিছে। জালুকবাৰীৰ ৰাইজে দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰীজনৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিছে। জালুকবাৰীৰ ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে যিধৰণে অগাধ সম্পত্তিৰ পাহাৰ কৰিছে, মানুহক জুৰুলা কৰিছে, পাহাৰ কাটিছে, য'ত ত'ত ৰিজৰ্ট খুলিছে, বাগান খুলিছে, জালুকবাৰীত যিধৰণে চিণ্ডিকেট হৈছে, জালুকবাৰীত যিধৰণে মাটিবোৰ অবৈধভাৱে দখল কৰা হৈছে বিজেপিৰ নেতাপালি নেতাৰ দ্বাৰা, সেইবোৰৰ বিৰুদ্ধে জালুকবাৰীত এইবাৰ ৰাইজে ভোট দিছে। জালুকবাৰীৰ ৰাইজে এইবাৰ অকল জালুকবাৰীৰ কথা ভবা নাই, গোটেই অসমৰ কথা ভাবিছে। অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে এনেকুৱা ধৰণৰ দুৰ্নীতিপৰায়ণ এজন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে, এখন চৰকাৰৰ বিৰুদ্ধে জালুকবাৰীৰ ৰাইজে একেলগে থিয় হৈছে আৰু ভোট দিছে। 4 মে'ক লৈ এক্সিট পল আৰু কেনেকৈ মানে একে হ'ব? এক্সিট পলটো একজেক্ট নহয়। আৰু ঠিক আছে, এতিয়া এক্সিট পলবিলাক দি আছে, আপোনালোকে জানে, মিডিয়া বহুতবিলাক মিডিয়া চেনেল, গদি মিডিয়া শব্দটো ক'ৰ পৰা ওলালে, কেনেকৈ ওলালে, কেনেকৈ পলবিলাক কেনেকৈ কৰা হৈছে। ইভেন আমাৰ জালুকবাৰীত যেতিয়া ইণ্ডিয়া টুডে এটা সমীক্ষা দিছিলে, সেই সমীক্ষা ইণ্ডিয়া টুডে পেজৰ পৰা আঁতৰাই দিয়া হ'ল। এইবিলাক বস্তু ৰাইজে চাই আছে। ঠিক আছে, এতিয়া যেনেকৈ দিছে আৰু অহা 4 মে' তাৰিখে অসমৰ ৰাইজে, ভাৰতৰ ৰাইজে গম পাব যে একচুৱেলি অসমত কি হৈছে, অসমত ৰাইজে কাৰ পক্ষে ভোট দিছে।